হাগ্ৰামাইটো এনেকৈ ভাবিছিলে হাগ্ৰামা মহিলাৰীয়ে BTCটো সি কিনি লৈছে, মানে সি গণতন্ত্ৰটো বুজি নাপায় না। হাগ্ৰামা মহিলাৰী কোনো কথাৰ মানে ভেলু নাই। জাতি বিক্ৰী কৰিলে, সমাজ বিক্ৰী কৰিলে, BTCটো বিক্ৰী কৰিলে। এতিয়া নিজে ক'লে চব ভাল হয়, আমি ক'লে চবেই বেয়া হয়। মহিলাৰীয়ে নিজৰ ৰাস্তাত যাওক, ককলাবাৰী সমষ্টিত কোনো কাৰণত জিকিব নোৱাৰে, তেখেতে নিজে গৈ আছে। মইতো এতিয়ালৈকে বহুত গাঁৱত যোৱাই নাই, মানে আগৰ পৰা মই যিবিলাকত কাম কৰি আছিলোঁ সেই গাঁওবিলাকত আজি মই প্ৰয়োজন হোৱা নাই যাবলৈ। কিন্তু তেখেতে এতিয়া নিজে 17 বছৰ মানে চিফ হোৱাৰ পিছত তেখেতে নিজে আজি দৌৰ টু দৌৰ যাব লগা হৈছে। কাৰণটো হৈছে কি BPFৰ আৰু তাত কোনো ভেটি নাই। হাগ্ৰামা মহিলাৰীৰ কথাটো নিজৰ যেতিয়া ভাল হয় চবেই ভাল, বিশ্বখনে ভাল। নিজৰ যেতিয়া বেয়া হয় চবেই বেয়া। কংগ্ৰেছৰ লগত থকা সময়ত কংগ্ৰেছ খুব ভাল আছিলে, BJP বেয়া আছিলে। BJP অসম ধ্বংস কৰিব বুলি কৈছিলে। যেতিয়া BJPৰ লগত আছিলে কংগ্ৰেছ বেয়া হ'ল, বেলেগ UPPL বেয়া হ'ল, চবেই বেয়া হ'ল। আৰু আজি তেখেতে BJPৰ লগত মানে ওচৰ চাপিবলৈ তেখেতে চেষ্টা কৰি আছে। সেইকাৰণে আমাক কৈ আছে যে BJP ধ্বংস কৰিব বিচাৰিছে, কিবা বিচাৰিছে। আমি নীতিবিহীন ৰাজনীতি কৰিবলৈ অহা নাই। আমাৰ কাৰণে পাৱাৰ পলিটিক্সটো বহুত ডাঙৰ কিবা এটা বস্তু, যে যিটো নহ'লে আমি জীয়াই থাকিব নোৱাৰিম, তেনেকুৱা নহয়। আজি পাৱাৰৰ বলিয়া তেখেতেহে। আৰু এতিয়া আমি এটা নীতি লৈ পেলাই ৰাজনীতি কৰিবলৈ আহিছোঁ। তেখেতৰ নিচিনা এবাৰ ঘোঁৰাত উঠিম, এবাৰ হাতীত উঠিম, তেনেকৈ এবাৰ নাৱত উঠিম, সেইবিলাক আমাৰ নাই। আমি এটা ষ্টেণ্ড লৈ পেলাই, আইডিঅ'লজি লৈ পেলাই কাম কৰিবলৈ আহিছোঁ। আৰু BJPৰ এটা দীঘলীয়া এটা প্ৰচেছ চলি আছিলে বা ৰাজনীতিক প্ৰক্ৰিয়া চলি আছে যে BTR অঞ্চলত এটা শান্তি স্থাপন কৰিব লাগে। আৰু সেইটো আজিৰ কথা নহয়। আমিও UPPL হিচাপে হওক বা আমাৰ মানে আগৰ BPPF হিচাপে হওক, এই অঞ্চলত যিবিলাক হত্যা হিংসা হৈ আছিলে, বিভিন্ন মানে এই অঞ্চলত আনডেম'ক্ৰেটিক এক্টিভিটিবিলাক হৈ আছিলে, সেইটো বন্ধ কৰিবৰ কাৰণে আমি দীঘলীয়া সংগ্ৰাম চলাইছোঁ। ইয়াৰ বিনিময়ত এতিয়া শান্তি আহিছে, ইয়াৰ বিনিময়ত এতিয়া ডেম'ক্ৰেটিক প্ৰক্ৰিয়াবিলাক আহিছে, ইয়াৰ বিনিময়ত সকলো জাতি জনগোষ্ঠীৰ ৰাইজে এটা সুস্থিৰভাৱে ইয়াত জীয়াই থাকিব পাৰিছে। আৰু এইখিনি কথাকে ক'বলৈ নোৱাৰি হাগ্ৰামা মহিলাৰীয়ে উল্টা পুল্টা কৰি কথাবিলাক কৈ আছে। আজিৰ তাৰিখত মোক হাগ্ৰামা মহিলাৰীৰ কোনো প্ৰয়োজন নাই, হাগ্ৰামা মহিলাৰীকহে মোৰ প্ৰয়োজন আছে। কাৰণ যোৱা সময়ত কোনটো উগ্ৰপন্থী কাৰ ঘৰত জন্ম দিছে, কোনে বন্দুক দিছে, কোনে পইচা দিছে, কি অৱস্থাত হৈ আছে, এইবিলাক কথাবিলাক যদি আমি খোলসা কৰিব লাগে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কি কথা কৈছে সেইবিলাক স্পষ্ট হৈ যাব। গতিকে আজি এই কথাবিলাক মই কিবা এটা প্ৰয়োজন আছে বুলি নাভাবোঁ। ৰাজনৈতিক নেতাবিলাকে কোনে কাক কেতিয়া লগ কৰে এইবিলাক চলি থাকে। কিন্তু এইবুলি হাগ্ৰামা মহিলাৰী বা BPFৰ লগত UPPL বা আমি কোনো কাৰণতে লগ হৈ কিবা চৰকাৰ চলাম, তেখেতসকলৰ লগত কাম কৰিম, সেইটো নহয়। 17 বছৰে হাগ্ৰামা মহিলাৰীয়ে আমাৰ ৰাইজক যি হাৰাশাস্তি কৰিছে, যি কষ্ট দিছে, ইয়াৰ কাৰণেহে পৰিৱৰ্তন আনিবলৈ আমি ৰাজনীতিত আহিছোঁ। কোনো মানে মিনিংলেছ কথা এজন ৰাজনৈতিক নেতাই সেইবিলাক ক'বলৈ নাপায়। মানে এইবিলাক মানে আৰু যি মানুহৰ একো কথা নাথাকে এই মানুহবিলাকে এইবিলাক কথা কয়। তেখেতে যেতিয়া BTCৰ চিফ হৈছিলে, সি কাৰ ৰাস্তাইদি খোজকাঢ়িছিলে? যে কাৰোবাৰ ৰাস্তাত কাৰোবাক খোজকাঢ়িবলৈ নাপায় বুলি ক'লে, এইটোতো মানে মই ভাৰতৰ নাগৰিক হ'ব নালাগিব তেনেহ'লে? ভাৰতৰ নাগৰিক হ'লেতো ৰাস্তাত উঠিবই না। আজি কংগ্ৰেছে ৰাস্তা বনোৱাত BJP উঠা নাই, BJP ৰাস্তাত কংগ্ৰেছ উঠা নাই, AGP উঠা নাই, এনেকুৱাতো কথা নাই নহয়। কোনখন দেশত আছে তেখেতে কোনোবা ছেটেলাইটত আছে নেকি, মংগল গ্ৰহত আছে নেকি? চ' এইবিলাক কথা কোনো মিনিংলেছ কথা। আচল কথা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আপোনালোকে সোধক, BTR অঞ্চলৰ ৰাইজৰ কাৰণে তেখেতৰ কি আঁচনি আছে, কি আঁচনি কৰিলে আৰু কি আঁচনি আছে, এই আঁচনিটো খোজক। আজি কোকৰাঝাৰত কিয় ভাল হস্পিটেল এখন নাই, কোকৰাঝাৰ কলেজ মানে ভাল কলেজ এখন নাই, যিবিলাক কলেজ তেখেতসকলৰ কিয় ইমান অৱস্থাটো বেয়া, এইবিলাক কথা তেখেতক সোধক। আজি মানৱ সম্পদ উন্নয়নৰ কাৰণে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কিয় BTR অঞ্চলত গঢ় লৈ উঠা নাই, ইণ্ডাষ্ট্ৰি কিয় এখনো তেখেতে ইয়াত স্থাপন কৰিব পৰা নাই, এই কথাবিলাক আপোনালোকেও সোধক। কি কয় আমিও শুনো। বিচৰা নাছিলে। হাগ্ৰামাইটো এনেকৈ ভাবিছিলে হাগ্ৰামা মহিলাৰীয়ে BTCটো সি কিনি লৈছে। সি মানে এইটো ডেম'ক্ৰেটিকভাৱে পাইছোঁ সেইটো নহয়। BTCটো তেখেতে ভাবিছিলে মই কিনি লৈছোঁ। আগতে কৈছিল নহয় মই 25 বছৰ চলাম, 30 বছৰ চলাম। কিন্তু গণতন্ত্ৰত সেইটো নেতাবিলাকে সেইটো মনোভাৱ ল'বলৈ নাপায়, সেইটো ক'বলৈ। আপুনি মনত ভাবিছে ঠিকে আছে, কিন্তু গণতন্ত্ৰত ৰাইজে ৰজা। আপোনাক একদিনো ৰাখিব পাৰে, আপোনাক মৰা মানে বিচনাত শুই থকালৈকে আপোনাক ৰাখিব পাৰে, সেইটো ৰাইজে। আজি তেখেতসকলৰ নিচিনা মানে এৰগেণ্ট যি দম্ভ মাৰা নেতাবিলাকৰ কাৰণে বড়োলেণ্ড অঞ্চল পিছ পৰি আছে। কোটি কোটি টকা আহিল, কাম কাজবিলাক হোৱা নাই। বেলেগক বাদ দিয়ক, কোকৰাঝাৰৰ 10 কিলোমিটাৰ ৰেডিয়াছত আজি কি হৈ আছে সেইখিনি চাওক আপোনালোকে। তাৰপিছত বাকী কথাটো আপোনালোকে ক'ব পাৰে। চাওক, এইটোৱেতো মই কৈছোঁ, আজ আমাৰ গণতন্ত্ৰ 75 বছৰ হ'ল।
আৰু বিশ্বৰ ভিতৰত সৰ্বোচ্চ গণতন্ত্ৰ দেশ হ'ল ভাৰত দেশ। এই ভাৰত দেশত ৰাজনীতি কৰিবলৈ অহা কোনোবা এজন নেতাই যদি কয় যে মই পাৱাৰত থাকিমে কিয় নাথাকিম বুলি টিভি চেনেলত যদি দম মাৰি কয়, তাৰমানে সি গণতন্ত্ৰটো বুজি নাপায় না। এনেকুৱা মানুহৰ লগত আপুনি কি কাম কৰিব? আজি BTR অঞ্চলত BTC অঞ্চলত আপুনি এনেকুৱা মানুহৰ লগত যদি আপুনি কাম কৰিবলৈ ওলায়, গণতন্ত্ৰটো যদি বুজি নাপায়, আমাৰ পলিটিকেল ডেমক্ৰেচিৰ ছিষ্টেমবিলাক যদি বুজি নাপায়, সি আপোনাৰ গোটেই ছিষ্টেমটো ধ্বংস কৰি দিব নহয়। এতিয়া সেই 17 বছৰৰ যিটো তেখেতসকলৰ ডেমেজ কৰা ছিষ্টেমটো ঠিক কৰিবলৈ আমি দিনে নিশা কাম কৰিব লগা হৈছে। তেখেতৰ 30,000 কোটি টকা ঋণটো আমি মাৰিব লগা হৈছে। এতিয়া তেখেতে কাম নকৰাৰ কাৰণে আমি দিনে নিশা গাঁৱে ভূঞে ঘূৰি কাম কৰিব লগা হৈছে। তো সেইকাৰণে হাগ্ৰামা মহিলাৰী কোনো কথাৰ মানে ভেলু নাই। আজি এটা কয়, কালি এটা কয়। যোৱা 1.5 বছৰ ধৰি মোক সদায় ক'লে বিজেপিৰ দালাল, কিবা RSSৰ দালাল, অমুক তুমুক, জাতি বিক্ৰী কৰিলে, সমাজ বিক্ৰী কৰিলে, BTCটো বিক্ৰী কৰিলে। এতিয়া নিজে ক'লে চব ভাল হয়, আমি ক'লে চবেই বেয়া হয়। চ' এইবিলাক কাম বাদ দিয়ক, এতিয়া চবে কাম কৰক। BTC অঞ্চলত শান্তি আহিছে, উন্নতি হ'ব লাগে আৰু চবেই মিলি জুলি আগবাঢ়ি যাব লাগে। নেক্সট বাৰত যাতে তেনেকুৱা নহয়। আৰু ইয়াৰ কাৰণে আমি যিবিলাকে এইবিলাক পেপাৰ বনাইছে বা কিবা বনাইছে, তাত এটা ছিষ্টেম ছেট কৰাৰ কাৰণে আমি আপিল কৰিছোঁ, যাতে তাত এক্সপাৰ্ট বড়ো মানে যিবিলাক লেংগুৱেজ এক্সপাৰ্ট বা আমাৰ প্ৰফেচাৰসকল আছে, যিসকলে কাম কৰি থাকে, সেইসকলক লৈ পেলাই কামটো কৰিব লাগে।